নমস্কাৰ, আজি আমি আলোচনা কৰিম মানৱ শৰীৰ আৰু বিজ্ঞানৰ কিছু জানিবলগীয়া তথ্য। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আৰু ভিডিঅ'টোৰ পৰা কিবা ক্ষুদ্ৰ পৰিমাণে জ্ঞান আহৰণ কৰিব পাৰিলে প্লিজ শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। কিহে শৰীৰৰ স্নায়ুতন্ত্ৰক প্ৰভাৱিত কৰে? উত্তৰ: টিটেনাছে। স্বাস্থ্যৱান মানৱ শৰীৰত গড় তেজ কিমান পৰিমাণে থাকে? উত্তৰ: 5-ৰ পৰা 6 লিটাৰ পৰ্যন্ত। মানুহৰ তেজ ক'ত বিশুদ্ধ হয়? উত্তৰ: বৃক্কত। মানৱ শৰীৰৰ আটাইতকৈ সৰু গ্ৰন্থিটো কি? উত্তৰ: পিটুইটাৰী। ই মগজুত হয়। মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিৰ নাম কি? উত্তৰ: যকৃত। ইনচুলিন আৱিষ্কাৰ কিহৰ দ্বাৰা কৰা হৈছিল? উত্তৰ: বেটিং আৰু বেষ্টৰ দ্বাৰা। চকুৰ ক'ত বস্তুটোৰ প্ৰতিচ্ছবি গঠন হয়? উত্তৰ: ৰেটিনাত। ভিটামিন চিৰ ৰাসায়নিক নাম কি? উত্তৰ: স্কৰভিক এচিড। জীৱবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰ: এৰিষ্টটলক। উদ্ভিদ বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰ: থিওফ্ৰষ্টক। কোনবিধ গেছে সেউজগৃহ প্ৰভাৱত আটাইতকৈ বেছি অৰিহণা যোগায়? উত্তৰ: কাৰ্বন ডাই অক্সাইড গেছে। ছালৰ কৰ্কট ৰোগ কিহৰ ফলত হয়? উত্তৰ: সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ ফলত। কোন গ্ৰহত সৰ্বাধিক সংখ্যক উপগ্ৰহ আছে? উত্তৰ: শনি গ্ৰহত। জলাতংকত ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ: আলেকজেণ্ডাৰ ফ্লেমিঙে। বৈদ্যুতিক বাল্বৰ ভিতৰত কি গেছ ভৰোৱা হয়? উত্তৰ: আৰ্গন গেছ। আৰ্ট টেবল প্ৰথমে কোনে সৃষ্টি কৰিছিল? উত্তৰ: ৰাছিয়ান বিজ্ঞানী মেণ্ডেলিফে। ভোটাৰৰ আঙুলিত দিয়া চিহ্নত কি প্ৰয়োগ কৰা হয়? উত্তৰ: চিলভাৰ নাইট্ৰেট। বগা সোণ বুলি কিহক কোৱা হয়? উত্তৰ: প্লেটিনামক। কি গেছে ফুলৰ ৰং উৰুৱাই দিয়ে? উত্তৰ: ক্লৰিন গেছে। মানৱ শৰীৰৰ পেশীবোৰত কি এচিড জমা হয় যাৰ ফলত ভাগৰ লাগে? উত্তৰ: লেক্টিক এচিড। আঙুৰত কোনটো এচিড পোৱা যায়? উত্তৰ: টাৰ্টাৰিক এচিড। কৰ্কট ৰোগ সম্পৰ্কীয় ৰোগৰ অধ্যয়নক কি বুলি কোৱা হয়? উত্তৰ: অৰ্গেনোলজি। মানৱ শৰীৰৰ আটাইতকৈ দীঘল কোষ কোনটো? উত্তৰ: স্নায়ু কোষ। দাঁত মুখ্যতঃ কোনটো পদাৰ্থৰে গঠিত? উত্তৰ: ডেণ্টিনৰ। কাপোৰৰ পৰা মামৰ দাগ আঁতৰাবলৈ কি ব্যৱহাৰ কৰা হয়? উত্তৰ: অক্সালিক এচিড। কেঁচুৰ কিমানটা চকু আছে? উত্তৰ: কেঁচুৰ চকু নাই। গাজৰ কোনটো ভিটামিনৰ এক সমৃদ্ধ উৎস? উত্তৰ: ভিটামিন এ। মানুহৰ মগজু সাধাৰণতে কিমান ওজন? উত্তৰ: 1350 গ্ৰাম। তেজত কি ধাতু পোৱা যায়? উত্তৰ: লো। ভিনেগাৰক লেটিন ভাষাত কি বুলি কোৱা হয়? উত্তৰ: এচিটাম। বাঁহ সাজি থকা একমাত্ৰ সাপ কোনটো? উত্তৰ: কিং কোব্ৰা। ভাৰতত পোৱা আটাইতকৈ ডাঙৰ মাছ কোনটো? উত্তৰ: তিমি চাৰ্ক। মাহজাতীয় শস্যত কি বেছি পৰিমাণে থাকে? উত্তৰ: প্ৰ'টিন। দেশী ঘিউ সুগন্ধ কিয়? উত্তৰ: ডায়েচাইটিলৰ কাৰণে। ৰামধেনুত কোনটো ৰং অধিক বিক্ষেপ? উত্তৰ: ৰঙা ৰং। হীৰা দেখাত চকচকীয়া কিয় হয়? উত্তৰ: সাময়িক আভ্যন্তৰীণ প্ৰতিফলনৰ বাবে।
মুখ্যতঃ গোবৰ গেছত কি পোৱা যায়? উত্তৰ মিথেন। গাখীৰৰ বিশুদ্ধতা কোনটো যন্ত্ৰৰ দ্বাৰা জোখা হয়? উত্তৰ লেক্টোমিটাৰৰ। পৃথিৱীৰ আটাইতকৈ প্ৰচুৰ ধাতুৰ উপাদান কোনটো? উত্তৰ এলুমিনিয়াম। পাৰ্ল মুখ্যতঃ কোনটো পদাৰ্থৰে নিৰ্মিত? উত্তৰ কেলছিয়াম কাৰ্বনেটেৰে। সূৰ্যৰ ৰশ্মিত কিমানটা ৰং থাকে? উত্তৰ 7টা। কেনে প্ৰকাৰৰ কলাবোৰে শৰীৰত সুৰক্ষা আৱৰণ হিচাপে কাম কৰে? উত্তৰ এপিথেলিয়াম কলাবোৰ। মানুহে প্ৰথম কোনটো জন্তু পোহনীয়া কৰিছিল? উত্তৰ কুকুৰ। কোনে আটাইতকৈ তীব্ৰতৰ শব্দ প্ৰস্তুত কৰে? উত্তৰ বাঘ। যেতিয়া শব্দ তৰংগবোৰ চলাচল কৰে লগত কি লৈ যায়? উত্তৰ শক্তি। সূৰ্যগ্ৰহণৰ সময়ত সূৰ্যৰ কোনটো অংশ দেখা যায়? উত্তৰ কিৰিট। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। এনেধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।